Good morning and welcome to my YouTube channel. তো আশা কৰিছোঁ সকলো ভালে আছে আৰু বহি মজা একদম ডাইছ। আজি হৈছে 2 জানুৱাৰী 2025 সবকে হেপী নিউ ইয়াৰ মোৰ ফালৰ পৰা। আগৰ বছৰটো নিচিনা যাতে সকলোৰে এইটো বছৰৰ মজা যাওক আৰু মোৰো আপোনালোকৰ লগত ভালকৈ যাওক। আৰু মোৰ 2 নম্বৰ দিনত আজি এটা গাইজ মোৰ চেনেলটো মনিটাইজ হৈছিল কেইদিনমান আগতে। আপোনালোকে ইমান মৰম দিছে, ভাল লাগিছে, মোৰ চেনেল মনিটাইজ হৈ গৈছে। তো মোৰ আজি গাইজ চাব পাৰে গুগল এডচেন্সৰ পৰা এয়া আহি গ'ল মোৰ যোনটো আইডেণ্টি ভেৰিফাই কৰি পিনে মই এতিয়া এডচেন্স পিন কোডটো তাত সাবমিট কৰিব লাগে। তো ইয়াৰ আছে এই পিন কোডটো চাব পাৰে। আপোনালোকে ইমান মৰম দিছে গাইজ কি ক'ম আৰু এইটো আহি গৈছে। এতিয়াৰ পৰা একদম লগৰ ভিডিঅ' পাব আৰু ছাপোৰ্ট লাগে গাইজ। এতিয়া জল্দি 10K কৰক আৰু মজা ব্লগ দিম। আৰু 10K হ'লে আপোনালোকৰ ওচৰত মই কৈ দিছোঁ 10K কৰি দিয়ক। মোৰ বাইকখনৰ পৰা ফুল ৰেপ মাৰাই আছোঁ গাইজ। RS খনৰ পুৰা জেং হ'ব পুৰা মজা হ'ব। আৰু এইটো ৰাতিপুৱা আহিছে বেয়া ফূৰ্তি মই গাইজ আজি বুজিছে না, মা কচম বেয়া হেপী। তো এতিয়া এইটো আপোনালোকক এটা ভিডিঅ' বনাই দিওঁ বুলি ওলাইছোঁ। এইটো মজাকৈ ভিডিঅ'টো এতিয়া ফালাই নাই, আনবক্সিং কৰি আছোঁ। এইটো আহিছেহে অলপ আগত। তো দিব আহিলে পোষ্ট অফিচৰ মানুহ এজন, ঘোঁৰামাৰীত আমাৰ পোষ্ট অফিচ আছে ন, তাৰে মানুহ এজনে দিব আহিলে। এতিয়া পুৰা ফূৰ্তি। আৰু মোৰ লগৰবিলাক যোনবিলাক মোৰ লগত ব্লগ বনাই সিহঁতকো মাতি দিছোঁ। সিহঁতে এইপিনে আছে চাব পাৰে। এয়া সিহঁতৰ 6টা আনবক্সিং কৰি আছোঁ, চাওক যিকোনে চাব পাৰে। এতিয়া মোৰ এডচেন্স পিন কোডটো এতিয়া আপোনালোকৰ ওচৰত আনবক্সিং কৰি আছোঁ। ৰাতিপুৱা আহিছে ন, তো আপোনালোকক এটা ব্লগ হ'ব বুলিকৈ মই এইটো আপোনালোকৰ ওচৰতে দেখাম বুলিকৈ এতিয়া ফালি আছোঁ। দেখাই আছোঁ আপোনালোকক, চাই থাকক ভিডিঅ'টো। এইটো হৈছে মোৰ এতিয়াৰ পৰা গাইজ মোৰ বহুত ধনী হৈ যাম, পইচা হ'ব বহুত ধনী। আপোনালোকক মই নেক্সট ব্লগত হয়তো কিবাও দেখাব পাৰোঁ। টেনাৰত ব্লগ বনাম নেকি, মাষ্টেং আনিম, GT আনিম। গাইজ ইপিনে চাব পাৰে পিন কোড দেখিছে, এনেকুৱা ইছ প্ৰকাৰ কা হে। তো চাওক মই পিন কোডটো এতিয়া ভেৰিফাই কৰি লওঁ, তাৰপিছত আপোনালোকক কৈ আছোঁ আৰু বাকীখিনি। গাইজ এইটো পিন কোডটো ভেৰিফিকেশ্যন ছাকচেছফুল হৈ গ'ল। আজিৰ পৰা মোৰ মনিটাইজ চেনেলটো আজি 1.5-2 মাহমান আগত হৈছিল, মনিটাইজ হৈছিল চেনেলটো। তো তেতিয়া এইবিলাক এপ্লাই কৰা আছিল। তো মই আৰু 22 তাৰিখে এইটো এপ্লাই কৰিছিলোঁ। এইটোৱে লাষ্ট আছিল আৰু এইটো আহি গ'ল যেতিয়া, আৰু এতিয়া ফূৰ্তি এইটো কমপ্লিট হৈ গ'ল, ছাকচেছফুল দেখাইছে। এতিয়া এইটো চাব পাৰে মোৰ পিন কোডটো ইয়াতে আছে। আধা দেখাই দিছোঁ আপোনালোকক। এনেকুৱা টাইপৰ আহে। এইটোৰ কাৰণে লাষ্ট ৰখি আছিলোঁ গাইজ, আৰু কি ক'ম আৰু এইটো বহুত ফূৰ্তি। মই আজি বছৰটোৰ নতুন মাহ, আজি 2 তাৰিখ হয়। তো ইমান হেপী আৰু কোনে। এতিয়াৰ পৰা আৰু মজা ব্লগ আনিব ট্ৰাই কৰিম। তো আপোনালোকৰ ওচৰতে নেক্সট টাৰ্গেট মোৰ 10K জল্দি আপোনালোকে কৰক। দেখাব পাৰে এইপিনে মোৰ RSখন পুৰা ব্লেক আছে ন গাইজ, পুৰা ৰেটিং মাৰাই আছোঁ। আপোনালোকে বাছ 10K কৰক আৰু ছাপোৰ্ট দিয়ক আৰু ভিউজ আনক আৰু মৰম দিয়ক। লাইক কমেণ্ট শ্বেয়াৰ যিমান শ্বেয়াৰ কৰিব পাৰে কৰক। ব্লগ একদম বঢ়িয়া আহিব। তো মই নেক্সট 10Kত আপোনালোকৰ পুৰা গ্ৰাফিক্সৰ আহি আছে ভিডিঅ'। 10K আপোনালোকে কৰি দিয়ক গাইজ, বাছ ইমান দিনে মোৰ লগত ছাপোৰ্ট বেকগ্ৰাউণ্ডত মোৰ লগৰ ছাপোৰ্ট আছিল বহুত। তো আপোনালোকক আজি আৰু এবাৰ দেখাই দিছোঁ। ইপিনে হিমাংশু চাব পাৰে, বহুতখিনি ছাপোৰ্ট কৰিছে। ইয়াৰ R15 V4 আছে গাইজ। আপোনালোকে আগতে ব্লু কালাৰ ৰেচিং ব্লু R15খন দেখিছিলে। এইখন ইয়াৰ এক্সিডেণ্ট হৈ গৈছে। কেতিয়ালৈ আহিব তোৰ বাইকখন কৈ দে। জানুৱাৰী 20 তাৰিখমান আহিব। 20 তাৰিখখন ইয়াৰ বাইকখন একদম আগ চাইডে গুৰি হৈ গৈছে। তো ইঞ্চুৰেঞ্চ কৰি দিছে। তাৰপিছত এইপিনে আমাৰ ডমি বয় চাব পাৰে। ইয়াৰ ডমিখন কেতিয়া আনিবি কত? ইয়াৰো বেয়া হৈ আছে গাইজ বাইকখন। জানুৱাৰী লাষ্টত আৰু আহি যাব। তেতিয়াতো আৰু ধামাকা ব্লগ হ'ব। আপোনালোকে বহুতে কৈ আছে ডমিৰ RPM লাগে, ডমি ৰগৰ পেলাব লাগে। ডমি পেলাম গাইজ, ডমি বেমাৰী হৈ আছে এতিয়া মেডিকেলত আছে, বনাই আছে। আৰু এইপিনে চাব পাৰে আমাৰ বুবলুং কিবা এটা কৈ দে। সাপোৰ্ট লাগে, সাপোৰ্টটো উঠাই দিব আৰু গাইজ। উঠাই দিব। সাপোৰ্ট লাগে যাতে আমি এবাৰ হেভি কৰোঁ। দেৱালীত দেখিছিলে ন, ইহঁতক কেইটাক দেখাইছিলোঁ গাইজ। তাবাহি পুৰা পেডিয়েটৰ খুৱাই পুৰা দিছে। আৰু এইপিনে মোৰ ভাইটি এইজন লাষ্ট কৰে, সি নিজৰ ভাইটি হয় মোৰ গাইজ। এইপিনে কৈ দে কি কৰিব লাগে, কৈ দে। জলদি 10K কৰি দিব গাইজ, আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব 10K হ'লে কি হ'ব বাইকটো মডিফাই পুৰা ধামাকা হ'ব। পুৰা মজা আৰু হয় নাই।
তো গাইজ ইপিনে বাইকখন এবাৰ চাব পাৰে এই আগফালৰ প্ৰ' ডিস্কখন সেইদিনাখন গাইজ ভাঙি গ'লে মানে এতিয়া খালী খালী লাগি আছে পূৰা একদম চাব পাৰে পিছফালৰখন ঠিকেই আছে আৰু মই ঢোলকিডাল আগৰ ব্লগত খুলি থৈ দিছিলোঁ বহুত গাইজ কমপ্লেইন আহে সেইকাৰণে মানে মই আৰু লগাই দিলোঁ এইডাল মানে বহুত লেতেৰা এডাল চাউণ্ড দিয়ে ক'ব নোৱাৰা চাউণ্ড দিয়ে নম্বৰ প্লেট খুলি থৈ দিয়া আছে চাব পাৰে এতিয়া RPMটো মাৰোঁ বুলি ভাবিছিলোঁ বাট ইপিনে চাওক গাইজ এই তাত মানুহ আছে মানে দেখিছে ন সেইকাৰণে মাৰা নাই অলপ পাছতকৈ মাৰিম আৰু গাইজ আমাৰ লগৰ গালৰ মানে কি হৈছে খনিয়েল লাগিছে নেকি ন গাইজ বাইক চাইক নাই বেয়া লাগিছে আপা কি হ'ব বাইক এই দুটাই মেইন আৰু মোৰ পাৰ্টনাৰ মানে একদম বেয়া চুটাই মানে গাইজ মোৰ লগত ব্লগত ওলাব এইকেইটা কি কয় আপোনালোকক আৰু এটা কৈ দিছোঁ মোৰ যিহেতুকে 10K হ'লে মই গ্ৰাফিক্স এটা মাৰিম বুলি কৈছোঁ আপোনালোকক তো আপোনালোকে এতিয়াৰ পৰাই কমেণ্টত দিব যে কেনেকুৱা টাইপৰ মানে গ্ৰাফিক্সটো লাগে বা কেনেকুৱা ষ্টাইলৰ মানে অলপ চালিয়া বনাম বুলি ভাবিছোঁ গাইজ তো একজষ্টৰ এতিয়া প্লেনিং নাই কৰা একজষ্ট নলগাওঁ বাছ 10K হ'লে মই ফুল বডি ৰেপ মাৰাইছোঁ বাইকখন একদম মানে ইউনিক এটা আপোনালোকে অলপ আইডিয়া দিব কেনেকুৱা টাইপৰ যাতে মই 10K হোৱাৰ লগে লগে মানে সেইটো আইডিয়াত মানে মই বাইকখন মানে 10K হ'লেতো লগালগ কৰিম তেতিয়াতো মই ভাবি থাকিব নোৱাৰিম ন গাইজ এইটো কৰিম তো আপোনালোকে এতিয়াৰ পৰাই জনাই দিব মোক অলপমান কেনেকুৱা টাইপৰ মই গ্ৰাফিক্সটো মাৰাম তো সেয়াই ভাবিছোঁ আৰু চালিয়া হ'ব মানে আৰু বাইকখনো নতুন হৈ আছে ন গাইজ বেছি চলা নাই এতিয়া বৰ্তমান তো মজাকৈ যেতিয়া হ'ব তেতিয়াহে মানে আপোনালোকক দেখাম নে কি কয় গাইজ আৰু ইপিনে চাব পাৰে লগৰবিলাক আৰু মই আহি আছোঁ আমাৰ গাঁৱৰে ফিল্ডখনত তাত এটা ভিডিঅ' এটা বনাই আছোঁ তো আপোনালোকক মানে মই দেখাই দিওঁ বুলি ভাবিলোঁ আৰু এডচেঞ্চ মই মানে খুচ মানে এইটোৰ কাৰণে মই কমেও আজি কেইদিন হ'লে 22 তাৰিখে এপ্লাই কৰিছিলোঁ এইটো আহিছে আপোনাৰ আজি 2 তাৰিখে কমেও 10-11 দিন লাগিছে গাইজ চাব পাৰে সেয়াই আৰু এবাৰ কৈ দিছোঁ আপোনালোকক সকলোকে মোৰ ফালৰ পৰা হেপী নিউ ইয়াৰ ভালকৈ থাকক আৰু বিহু আহি আছে বিহুটো যাতে ব্লগ শ্লগ দিব পাৰোঁ এয়াই আশা কৰিছোঁ মানে মই ব্লগটো দিম নিদিয়া নহয় ভেলা ঘৰত আহা কেনেকুৱা কি খাওঁ সেইবিলাক দেখাম আৰু এইকেইদিন ব্লগ নাই বনোৱা তো ইপিনে পাগলবিলাক দেখিছে গাইজ ৰগৰ বুলি চিঞৰি আছে কি ক'ম আৰু তো ভিডিঅ'টো ভাবিছোঁ ইয়াতে এণ্ড কৰোঁ তো সেয়াই ভিডিঅ'টো যদি চাই ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব তো এতিয়া RPM নামাৰোঁ আৰু মানে গাইজ খুচিমে কি ক'ম আৰু মাৰিবতো মন গৈছিল বাৰু এইপিনে মানুহবিলাক আছে গাঁৱৰ ডাঙৰ সেইকাৰণে নামাৰোঁ আৰু নেক্সট ব্লগ একদম ধামাকা আহি আছে মজা হ'ব যদি বাইকবিলাক আনে তো চলো ৰাইড এটা হ'ব মানে লং ৰাইড নহয় ওচৰতে লং ৰাইড যোৱা প্লেনিং কৰি আছোঁ পইচা কেইটামান লাগিব ন গাইজ আৰু ৰাইডিং গিয়াৰ প্লাছ চব লাগিব এইবিলাক ভাল কেমেৰা তো অলপ দেৰিকৈ কৰিম সেইটো কিন্তু কৰিম নিশ্চয় আপোনালোকে ছাপোৰ্ট কৰিলে কি কৰিব নোৱাৰিম গাইজ চব কৰিম আপোনালোকৰ কাৰণে চাই থাকিব বনেই ৰহ মোৰ লগত মানে সদায় আৰু কি কয় এইটো ইহঁতে যদি বাইক কেইখন আনে মই ধুনীয়াকৈ আপোনালোকক বঢ়িয়াকৈ ব্লগ দিম তো চাব আৰু বহুত লগৰ আছে মোৰ মানে মোক মানে মই এইকেইদিন ঠেলামাৰত আছিলোঁ তো আহিলোঁ এতিয়া ঘৰলৈ তাৰপিছত আকৌ যামগৈ তো তাতো মোক বহুতখিনি ল'ৰাই ছাপোৰ্ট কৰে মানে মই ভিডিঅ' দিওঁ সিহঁতকো থেংক ইউ ভাইলোক তো মোৰ লগতে আছে সিহঁতৰ লগৰবিলাক বহুত ছাপোৰ্টত ভাল লাগিছে এনেকৈ ছাপোৰ্ট কৰি গ'লে ভাল পাম মই আৰু তো এয়া লাগে মোক তো চবৰ পৰাই ছাপোৰ্ট আছে বাছ আপোনালোকে আৰু ছাপোৰ্ট দিব লাগে এয়াই বিচাৰোঁ তো ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদিহে ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব নতুন এটা ধামাকাদাৰ ব্লগত বহুত জলদি লগ পাইছোঁ লাভ ইউ গাইজ বাই বাই